Hello guys, welcome to my new mini blog. আৰু আজি মোৰ লগৰজনীৰ বাৰ্থডে, মিতুৰ বাৰ্থডে তো সেলিব্ৰেশন কৰিবৰ কাৰণে আহি পাই গলো নগাঁও আৰু এতিয়া লগৰ কিটাক লগ ধৰো আৰু ৰিজৰ্টত যাম। এনসিসি দোস্ত কিটা আহি গল তো বেগাকে লব লাগে ওকে ব্লগ বনাই বনাই মই ব্লগ বনা নাই বাৰ্থডে আহি পাই আমি ৰখিব টাইম নাই, ডাইৰেক্ট খোৱাত লাগি গলো গিফ্টটো দি। তাই এতিয়া আমি দিয়া গিফ্টটো চাই আছে, কেনেকুৱা পায় বাৰু তাই ক'ব পাছত। বাকী আমি খোৱাত ব্যস্ত পুৰা। এইজনী হ'ল ভূমিকা, এইটো অংকুৰ, অংকিতা আৰু এইটো মই, আৰু এইজনী হ'ল বাৰ্থডে গাৰ্ল মিতু। বাকী এইটোৱে হ'ল গিফ্টটো, যিটো আমাৰ ফ্ৰেণ্ডশ্বিপৰ নিচানি। আৰু বাৰ্থডে গাৰ্ল পুৰা কেক চেক লৈ পুৰা ৰেডি, আৰু এতিয়া কেক কাটিব। তেনেকৈ ফটো চটো উঠি লৈছে আৰু দিয়ক, ফটো মেইন ন, ফটো মেইন। এতিয়া কেক কাটা ষ্টাৰ্ট। নিজে কেক কাটি নিজে খাইছে ফাৰ্ষ্টে। বাৰ্থডেৰ মেইন কাৰ্যসূচী কমপ্লিট, কেক কাটা। এতিয়া খাব লাগে খানা। তো কি খুৱাই দেখাই আছোঁ, চাই থাকক। কাটি খাই আছা যে কিয় ইমান পুৰা খালে ইহঁতি আধা আধি চেচে কৰি দিলে, আমি খাব আছোৱেই। দুটা কেক খাই দিলে আধা আধা। এতিয়া আহিল বাৰ্থডেৰ মেইন কাৰ্যসূচী, খোৱা বোৱা। তো খাই লওঁ, দেন আজিলৈ তিলেন টাটা বাই বাই। নেক্সট ভিডিঅ'ত লগ পাম। আৰু এজনী হ'ল ভূমিকা দেই, ভূমিকাই মোৰ ভিডিঅ'টো কৰি দিছিলে। এডাল কাঠ নহয়, ডাল চেনি হয় বাবা।